আপোনালোকে কাটি লওঁ ৰ'বা এইকেইটালৈকে হ'ব দিয়া আৰু আজি কিনো কৰিম দাখন কি আছে কাটি লওঁ হেল্ল' অ হ'ল নাই কি হ'ল আহে নাই দেখোন জলদি আহে জলদি আহ তই এই আমি ৰখি আছো ইয়াতে আহি পালা নেকি ঠিক আছে মই গৈ আছো পাপা লগত কথা পাতি কিনে গৈ আছো পইচা দিছো অলপ বাবা কি পইচা লাগে বাবা আমি যে মোবাইলটো লৈছিলো যে লগৰ পৰা ফোন কৰি আছে পাৰ্টি লাগিব কালিচোন মোবাইল লৈ ল'বক লাগি দেখোন তুমি দেখোন 4,000 টকা এটা লৈ গৈছিলা আকৌ কিহৰ পইচা লাগে আজি লগৰ পৰা সুধি আছে পাৰ্টি সুধি আছে মোবাইলটো মোবাইল লওঁতে মই কেনেকৈ মোবাইল দিছোঁ মইহে জানো বাবা ধান বেছি পেলাই এই মোবাইলটো তোমাক দিছোঁ এতিয়া মই ভৰিখন দুইজনী সৈতে অসুখ কেনেকৈ এতিয়া মই অসুখ মই কেনেকৈ ভাল কৰিম মই দুইজনী দি ঘৰখন কেনেকৈ চলাম হাতত তেনেকৈ পইচা দেৰি কৰিব নালাগে মোক পইচা লাগে মোক পইচা দিয়া এতিয়া বাপা মই কেনেকৈ এতিয়া পইচা দিম তোমাৰ পইচা মোৰ হাতত নাই বাপা এতিয়া ক'ৰ পৰা তোমাৰ মই মোবাইল আনিব পইচা দিম বাবা মোবাইলতো দিলোঁ তোমাৰ মই কিবাকৈ দিলোঁ এতিয়া মই 200 টকা মই সুতত লৈ সুতৰ ধাৰত মই লৈছোঁ ভৰিখন ভাল কৰিবলৈ তোমাৰ মাৰা সৰুতে ঢুকাল তুমি জন্ম পাওঁতে এতিয়া মই কেনেকৈ তোমাক মই এতিয়া পইচা দিম মাত্ৰ 200 টকা এটা আছে চলিব মই পইচা নাথাকে ভৰিখন মই ভাল কৰিলে মই এতিয়া কাম কৰিব যাব পাৰোঁ তুমিতো কিবা এটা কাম কৰিব পাৰা ইমান ডাঙৰ হৈছে বিয়া পাতিব বয়স হৈছে তোমাৰ বাপা আমি ঘৰত বুলিবলৈ 2টা পৰিয়ালে আছোঁ এতিয়া মই তোমাক কেনেকৈ সৰুৰ পৰা ডাঙৰ দীঘল কৰিছোঁ মইহে জানো তুমি যে ইমান বিয়া পাতিব তোমাৰ বয়স হৈছে তুমি যে এনেকৈ যি অঘটনি কোবাই থাকে কেনেকৈ ঘৰখন চলিবা তুমি কোৱা এতিয়া মই বুঢ়া হৈছোঁ মোৰ ভৰিখনৰ অসুখ এতিয়া মই কেনেকৈ এতিয়া মই মেডিকেল যোৱাটো ভাবি আছোঁ মই 200 টকা সুতত ধাৰত লৈ আহিছোঁ বুলি তোমাক কৈছোঁহে তোমাৰ এই মোবাইল থৈ দিয়া কি ঘণ্টা কৰিব যাম পইচা দি দিবা নোৱাৰা বাবা বাবা মইতো কৰবাৰে দিম কি বাবু কি ঘৰত জন্ম পাব দিবা পইচা দি দিবা বাবু বাবু ছোৱালীকনো কি ভুল দিম নিজৰে ভুল দুখীয়া ঘৰত জন্ম দিলোঁ ভালকৈ যে সৰুতে পঢ়া শুনা কৰিলে হৈ যায় আজি ছোৱালীৰ পৰা খেলিব ফুৰিব নালাগিলোঁ বাবু কি কৰি নিজৰ কৰি ভালে নকৰোঁ তাকে 200 টকাটো দিম আৰু বাবু 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 কি দুখীয়া ঘৰত জন্ম পালো পাৰ্টি চাই ক'লে নাযাওঁ আৰু ঘণ্টা কি হয় এতিয়া ফোন কৰি থাক দুখ নকৰিবা বাবু বাবু দুখ নকৰিবা মৰম থাকা বাবু পইচা দিব নোৱাৰা এতিয়া আৰু কিবা কৈ থাকিম বাবু তুমি খং নকৰিবা পইচা থাকিলে তোমাক কি আজিকালি কি সোধা বস্তু নালাগে মোবাইল লাগে মোবাইল দিছোঁ তোমাক ঘড়ী কিনিছা মোক পইচা তোমাক সুধিছা এতিয়া তোমাক পাৰ্টি কৰিব মোক পইচা নাই আছে পইচা অলপমান আছে সুদত আনিছোঁ নাই নালাগে পইচা নালাগে কোনে পইচা সুধি আছে তুমি ভৰিখন ভাল পাৰ্টি নকৰোঁ মই ভৰিখন ভাল কৰিবৰ কাৰণে 200 টকা এটা আনিছোঁ ভৰি ভাল কৰা নকৰা কিবা মোক কোনে কি আছে সেইবিলাক মেটাৰ নকৰে মোক ভৰি ভাল কৰা পইচা যদি দিব নোৱাৰে কিয় হেৰি কৰি আছে নকৰিবা বাবু লৈ যোৱা পইচা নালাগে মোক ভৰি ভাল 200 টকা লোৱা যোৱা যোৱা এনজয় কৰা লৈ যোৱা নালাগে 200 টকা দিছে মাত্ৰ পাৰ্টি কৰা লৈ যোৱা তুমি নহয় যোৱা কৰি চৰি ভাল নকৰ তুমি শান্তিত থাকা তুমি এনজয় কৰ ল'ৰা জন্ম দিছোঁ কৰিব লাগে দুখৰ কথা ৰাহুল আজি আহাই নাই এখন মোবাইল 5 কেজি দিব লাগিব মোবাইল লৈছে বাকী খবৰ কি আছো চিগাৰেট লৈ যা দে কি কয় মোৰ নাম ক'লে দি দিব নহয় চিগাৰেট চিগাৰেট কে আৰু দিয়া না দে চিগাৰেট আছে তাকে লৈ যাব ন আরে এক প্যাকেট দি কি হবো আরো লো আমি তিনটা নাই না 2 প্যাকেট লো না মিলা 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 পোস্ট কর
খাবা যাওঁ যাওঁ ব'ল খাবাত যাওঁ, ব'ল। কৰিম ন কি যাবি পইচা নিদিলা না 200 টকা এটা দিছে হ'ব যা এ হ'ব 200 টকা আৰু বহুত হ'ব যা, ব'ল। 200 টকা হলে কি হ'ব একো নাই গ'ল। সেই চালা আছিটোৱে আহি পালে কি বা কৰো এতিয়া ঐ আজি অলপ আগত যাওঁ ব'ল ইহঁতৰ কথা পাতো ঐ এফালে চুলিৰ মোচা চুলিডাল কি হ'ল সেইকাৰণে বসছে নেকি দাড়ি চাড়ি ৰাখি উৎপাত আজিকালি কি কাৰ লগ খোৱা গৈছে তই হে কাৰ লগ খোৱা গৈছে আপি জকোৱা আৰু কি কি খাই কৈছে চব গম পাইছো বুজি পাইছে নাই মই বেলেগ ক'ব নালাগে তো বাপৰেতো ভৰিখন খেল কেনেকৈ ঘৰখন চলাব পাৰে সেইবিলাক তই ভাবিব লাগে নে ভিডিঅ' কেইটাৰ লগত হেৰি ডিমলেট থাপ্পাৰ ফ'ল' কৰি আছোঁ তোৰ মই বহুত দিন চাই আছোঁ একো এটা কোৱা নাছিলোঁ আজি ভাল চাওঁতে বজাব সিহঁতে মোক দেখোন কিয় পলাইছে ঘৰখন মানে কেনেকৈ কি কৰি চলাব লাগে সেই খৰা বাপৰেটো দি কেৱল কষ্ট কৰি হাজিৰা কামালা কৰি পেলাই তই শুই আছে তই ডাঙৰ যে এইবিলাক বুজি নাপায় ঘৰখনৰ কথা হা বিয়া বাদ বয়স হ'ল তোৰ কিবা ইনকাম কৰি খাব লাগে কিবা কৰিব লাগে সিবিলাক মানে একো নাই এই ধুৰুৱাকেইটা কি বাপেকেইটা বিজনেছ কৰে কিবা কৰে সিহঁতে চলিব পাৰোঁ সিহঁতৰ কাম কম নাই তই কি কৰিবি তোৰ ঘৰখন কি কেনেকৈ কি কৰিব পাৰি কিনে নিজে ভাবিব লাগে নে তই সিহঁতৰ লগত ঘূৰি পেলাই আল বাল এইবিলাক খাই ফুৰিব লাগে হা ভাল ধৰি চৰ দাঁত চাত কৰি দিম আৰু কোনোবা দিন সেয়া কিটা চলিৰ লগত ধৰি গৈছিল আগতে কি ধুনীয়া গান নাচছিলি ষ্টেজতো সেনেকৈ প্ৰগ্ৰেম কৰিছিলি মাজে মাজে এনে এতিয়া কি হ'ল এহেঁতৰ লগ লাগিছে এহেঁতে খুৱাব নেকি এই পৃথিৱীত যিমান মানুহ আছে চবকে এটা নহয় এটা আল্লাহ ভগৱানে কিবা নহয় কিবা এটা টেলেণ্ট দিয়ে আগতে গান নাচছিলি ইটো যদি তই ভালকৈ ৰিহাৰ্চ কৰা তই এইটোৱে হেৰি কৰিব পাৰিবি এই ভিডিঅ' কেইটা হেৰি কৰি থাকিলে তই কি পাৰিবি হা কেতিয়াবা মোৰ লগত তেনেকৈ লৈ ফুৰালো কিবা কিবি কামত এইখিনিত মন নবহিল এই মালফাং খাব পৰা নাই হয় নে নহয় আৰু এই চুলি কালি দেখা পাওঁ নহয় চৰত দাঁত সৰি দিম তোৰ চুলি সুধিব এনেকুৱা ভুল নকৰোঁ মই কাম কৰিম হয় নেকি সঁচাই কৈছে নেকি সঁচাই কৈছে বাপেটো বুঢ়ে হৈছে তই নিজৰ ঘৰখনৰ কথা ভাবিব লাগে বুজি পাইছে না ভূত থাকিলে একো নহয় তই আকৌ এতিয়া গানৰ কিয় কৰা কৰ তোক যি মই হেল্প কৰিব লাগে গোটাই কৰিম ঘৰখনৰ কথা ভাব অলপ তই ঘূৰি ফুৰি থাকিলি ভাং মাল খালি একো নহয় বুজি পাইছে নাই চেহেৰা কি হৈ গৈছে তোৰ এই ঘূৰি ঘূৰি দে এনে ঘূৰি ফুৰি থাকিব তল মই হৈ থাকিব লাগে গাড়ীত বহ আজি তই সিহঁতৰ লোক কেনেকৈ লাগে সিহঁতকো যদি দেখো ঠেং ভাঙি দিম আইভাই দিবি কেলা কি কওঁ এটাই ল'ৰা কিমানো দুখত ডাঙৰ কৰিছিলোঁ তাক সৰুতে মাথো ঢুকালে তাইও মোক বুজি নাপালে তাও গুচি গ'ল তুমি ক'ত গ'লা মোক এৰি থৈ এটাই ল'ৰা কি কৰিম মই ভাবি পোৱা নাই বিয়া পাতিব ভয় হৈছে ইয়াৰ মই কেনেকৈ বুজাম সেইটো মোৰ বিৰাট ডাঙৰ ভুল হৈ গ'ল দেউতা মোৰ মানে মাফ কৰি দিয়ে জানো মই বুজি নাপালোঁ মানে বেলেগৰ কথা শুনি কিনে মই এনেকুৱা হেৰি কৰিলোঁ অভদ্ৰামি কৰি থাকিলোঁ তোমাক কাম কৰিব দিব লাগিছিল মই কাম কৰিব লাগিছিল আগৰ নিচিনাই এতিয়া মই কাম নকৰি ঘূৰি ফুৰিছোঁ মই আগৰ নিচিনা আকৌ কাম কৰিম আপুনি আৰু কামত যাব নালাগে কাম কৰিব যাব নালাগে আজি মই বহুত খুশি কিয় জানা তুমি মোক আজি মই দেউতা বুলি ভাবিছা আৰু মই যোনটো ল'ৰা বিচাৰি দিছিলোঁ অত বছৰে সেইটো ল'ৰা মই আজি ঘূৰা পাইছোঁ মই সেই ল'ৰা বেটা নাজানি বাৰু সুখৰ চকু মানি যদি ভিডিঅ'টো ভাল লাগছিল লাইক কৰিব পাৰে বাকীখিনি কওঁ শ্বেয়াৰ কৰিব
বাকী কৈ দিয়া কমেণ্ট দিব আৰু ছাবস্ক্ৰাইব কৰিব এই ছাবস্ক্ৰাইবাৰ যে কাষত যিটো বেল আইকনটো আছে কিন্তু টিপি ভাঙি দিবি কিন্তু মোবাইলটো নাহিবি টিপি জানা ভাঙিব পাৰা আৰু মানে আমাৰ আৰু শ্বেয়াৰো কৰি দিবি দেই তাৰমানে আমাৰ ভিডিঅ' এটা বেছি পপুলাৰ হোৱা নাই আজিকালি বহুত মানে কম ভিউৱাৰ্ছ পাই আছোঁ অলপ বেছি ভাল লাগিলে আপোনালোকক লাগি নতুন ভিডিঅ'বিলাক কৰিব লাগি ভাল লাগিব এতিয়া বাই গাইছ বাই 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 বাই